আসসালামু আলাইকুম নমস্কাৰ। প্ৰথমতে কুৱেশ্যনটো শুনি লওক। ভাই ইম্পৰ্টেণ্ট এটা কথা, ৱাইফাই এণ্ড হটস্পট এণ্ড গেম অন কৰিলে কিবা প্ৰব্লেম হ'ব নেকি মানুহে কৈ আছে। তাৰপিছত আপোনালোকে যদি ফেক স্ক্ৰীনশ্বট দি পেলাই আপোনালোকে কোম্পানীৰ পৰা ৰিৱাৰ্ড বিচাৰে তেনেহ'লে আপুনি বা আপোনাৰ টীমৰ কি হ'ব, গোটেইখিনি লৈ আজি আলোচনা কৰিম। কিন্তু তাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপোনালোকে এইটো চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই যদি অকণমান আপোনালোকৰ উপকাৰ হয় আৰু যদি ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব। ভাই ইম্পৰ্টেণ্ট কথা এটা, ৱাইফাই এণ্ড হটস্পট গেম অন কৰিলে কিবা প্ৰব্লেম হ'ব নেকি মানুহে কৈছে। ভাই এইটো আপোনালোকে যিটো কুৱেশ্যন কৰিছে এইটো একেবাৰে 100% সঁচা। আপোনালোকে যাৰ পৰাই শুনিছে সঁচা কথাই শুনিছে। যদি আপোনালোকৰ মেইল আইডিটো কাৰোবাৰ পৰা ৱাইফাই লৈ বা হটস্পট লৈ যদি আপোনালোকে ব্যৱহাৰ কৰে বা অ'পেন কৰে আইডিটো, তেনেহ'লে আপোনাৰ আইডিটো বেণ্ড হোৱাৰ সম্ভাৱনা আছে 90%। গতিকে আপোনালোকে ৱাইফাই বা হটস্পট লৈ আপোনালোকে মেইল আইডিটো ইউজ নকৰিব, ঠিক আছে। তাৰপিছত আৰু এটা কথা, আপোনালোকে যিটো স্ক্ৰীনশ্বট, আপোনালোকে এই স্ক্ৰীনশ্বট ছাপ'জ আপোনালোকে এজনক জইন কৰাইছে, জইন কৰোৱাৰ পিছত কোম্পানীক স্ক্ৰীনশ্বট দিছে, দি পেলাই এবাৰ ৰিৱাৰ্ড লৈছে, পিছত যদি আপোনালোকে আকৌ দিয়ে স্ক্ৰীনশ্বট দিয়াৰ পিছত যদি আপোনালোকে ৰিপিট যদি আপোনালোকে ৰিৱাৰ্ড খোজে তেনেহ'লে পিছত কিন্তু যেতিয়া চেক কৰিব, চেক কৰাৰ পিছত আপোনাৰ আইডিটো বেণ্ড কৰি দিব 100%, ঠিক আছে। এতিয়া ধৰি লওক আপোনাৰ টীমত 50জন মেম্বাৰ আছে, তাৰে ভিতৰত কোনোবা এজনে যদি ফেক স্ক্ৰীনশ্বট দি পেলাই ৰিৱাৰ্ড খোজে তেনেহ'লে আপোনাৰ টীমৰ 50জন মানুহকে আইডি বেণ্ড কৰি দিব, ঠিক আছে। গতিকে এইটো আপোনালোকে এইটো কথাত খুব গুৰুত্ব দিব কি যে আপোনাৰ টীমক গোটেই মেম্বাৰক আপোনালোকে কৈ দিব যে আপোনালোকে যাতে কোনো ধৰণৰ ফেক স্ক্ৰীনশ্বট কোম্পানীক শ্বেয়াৰ নকৰে, ফেক স্ক্ৰীনশ্বট দি পেলাই যাতে কোনো ধৰণৰ ৰিৱাৰ্ড নোখোজে, ঠিক আছে। এইখিনি যদি কাম আপোনালোকে যদি কৰি ৰাখিব পাৰে তেনেহ'লে আপোনাৰ আইডিটো ছিকিউৰ হৈ থাকিব আৰু আপোনালোকৰ ইনকামটো আহি থাকিব। আৰু ইয়াৰ লগত এটা গুৰুত্বপূৰ্ণ কথা, কালি ভিডিঅ'টোত কোৱা হৈছিল যে এতিয়া যিটো উইথড্ৰল আগতে 24 ঘণ্টা আছিল, তাৰপিছত 36 ঘণ্টা কৰিছিল। তাৰপিছত আপোনালোকে কমেণ্ট কৰি আছিল যে মোৰ 36 ঘণ্টা বা 40 ঘণ্টা কমপ্লিট হৈছে, মোৰ এতিয়াও উইথড্ৰল বেংকলৈ ক্ৰেডিট হোৱা নাই বা OKX-লৈ ক্ৰেডিট হোৱা নাই। এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা, যিটো অনলাইন ছাৰ্ভিচ, ইয়াতে যে আপোনালোকে অনলাইন ছাৰ্ভিচত যে আপোনালোকে তথ্যখিনি জানিব পাৰে। এতিয়া আপোনালোকৰ উইথড্ৰ কৰিবলৈ হ'লে 72 ঘণ্টা সময় লাগিব, ঠিক আছে। 72 ঘণ্টাৰ সময়ৰ আগত আপোনাৰ উইথড্ৰটো নহ'ব। এতিয়া টাইমটো বঢ়ুৱাই দিছে, গতিকে আপোনালোকে যদি মেয়ৰৰ পৰা উইথড্ৰ লগায় 72 ঘণ্টা কমপ্লিট হোৱাৰ পিছতহে আপোনাৰ উইথড্ৰ ছাকচেছফুলি হ'ব। আশা কৰোঁ গোটেইখিনি বস্তু আপোনালোকে বুজি পাইছে। আজিৰ ভিডিঅ'টো ইমানলৈ, ধন্যবাদ।